কিছুমান বস্তু খাবলৈহে সোৱাদ লাগে কিন্তু সেই বস্তুবিধ বনাবলৈ যাওঁতে যিমানহে কষ্টৰ সন্মুখীন হ'ব লগা হয় আৰু এতিয়া এনেকুৱা ভাৱ হয় যেন আৰু কেতিয়াও সেইবিধ বস্তু নাখাওঁ। মোৰো এইবাৰ কঁঠালৰ তৰকাৰীখন বনাবলৈ যাওঁতে এনেকুৱাই এটা অনুভৱ হৈছিলে, মই আৰু কেতিয়াও কঁঠাল নাখাওঁ। ভাবিছিলোঁ কঁঠালৰ মুচিটো যিহেতুকে আনিছে সেইকাৰণে এখন তৰকাৰী বনাই খাওঁ, কিন্তু কঁঠালটো কাটিবলৈ যাওঁতে মোৰ যিটোহে অৱস্থা হ'ল এনেকুৱা লাগিছিল যেন আজি মই কঁঠালৰ তৰকাৰীখন আৰু বনাব নোৱাৰিম। যি নহওক মোৰ অশেষ কষ্টৰ পিছত কঁঠাল কটা হৈ গ'ল আৰু এইবাৰ মই এটা কুকাৰত পানী দিলোঁ, হালধি দিলোঁ, নিমখ দিলোঁ আৰু কুকাৰত দিয়াৰ পিছত দুটা হুইচেল মৰাৰ পিছত এয়া মোৰ কঁঠাল সিজি গ'ল আৰু এইবাৰ মই সেইটো কেৰাহীতে আকৌ অকণমান তেল দিলোঁ। এইবাৰ ইয়াত মই প্ৰথমতে পাঁচফোৰণ দিলোঁ, তেজপাত দিলোঁ আৰু ইলাচি দালচিনি দিলোঁ আৰু লগতে কাটি থোৱা পিঁয়াজখিনিও ইয়াত দি দিলোঁ আৰু বটি থোৱা আদা নহৰুখিনিও একেলগে ইয়াত দি দিলোঁ আৰু এতিয়া মই অকণমান সময় লৰাই দিম। আৰু এইবাৰ মই ইয়াত হালধি আৰু নিমখ লগতে জিৰা দিলোঁ, ধনিয়া দিলোঁ, যি মছলা দিয়ে গোটেইবোৰ মই ইয়াত দি দিলোঁ আৰু গোটেইখিনি লৰাই দিয়াৰ পিছত কাটি থোৱা বিলাহীখিনিও ইয়াত দি দিলোঁ আৰু মই আলু কেইটুকুৰা কাটি থৈ দিছিলোঁ, ভাবিছিলোঁ আগতেই ভাজি ল'ম অকণমান, কিন্তু পাহৰি গ'লোঁ, সেইকাৰণে ইয়াৰ লগত একেলগে ভাজি ল'লোঁ আৰু ভজা হোৱাৰ পিছত মই ইয়াত অকণমান পানী দি দিলোঁ আৰু পানীখিনি দিয়াৰ পিছত কুকাৰটোৰ ঢাকনিখন লগাই দি 2-3টা হুইচেল মাৰিবলৈ দিলোঁ আৰু আজি মই এনেদৰে কুকাৰতে কঁঠালৰ তৰকাৰীৰ গ্ৰেভিখিনি বনাই ল'লোঁ আৰু এয়া মোৰ গ্ৰেভিখিনি হৈ গ'ল। কঁঠালৰ টুকুৰাকেইটা ইয়াত দিব পৰা হৈ গৈছোঁ আৰু মই কঁঠালৰ টুকুৰাকেইটা আগতে সিজাই লোৱাৰ পিছত অকণমান ভাজিও লৈছিলোঁ, তাৰে ক্লিপ মোৰ ৰখা নহ'ল। এতিয়া মই ইয়াত কঁঠাল কেইটুকুৰাও দি দিলোঁ আৰু কঁঠাল কেইটুকুৰা দিয়াৰ পিছত মই অকণমান সময়ৰ কাৰণে উতলাই ল'ম আৰু এনেদৰে আজি মই কুকাৰতে কঁঠালৰ তৰকাৰীখন বনালোঁ। আপোনালোকে কঁঠালৰ তৰকাৰী কেনেকৈ বনায় কমেণ্টত জনাব আৰু মই বনোৱা পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল সেয়াও জনাব। গতিকে আজিৰ কাৰণে ইমানেই, আজিলৈ আহিলোঁ, বাই বাই।